বন্ধুসকল, বৰ্তমান নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত অসমৰ যোৰহাট জিলাত। তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ। জুবিন গাৰ্গৰ দেউতাক এজন মেজিষ্ট্ৰেট আছিল আৰু সেয়েহে চাকৰি সূত্ৰে তেখেতে পৰিয়ালক লগত লৈ অসমৰ বহুকেইখন জিলাত ট্ৰেন্সফাৰ হৈছিল। ইয়াৰ দ্বাৰা জুবিনে বেলেগ বেলেগ সম্প্ৰদায়ৰ লোক আৰু সংস্কৃতিৰ লগত মিলিত হৈ গৈছিল। জুবিন গাৰ্গৰ এগৰাকী ভনীয়েক আছিল, নাম জংকী বৰঠাকুৰ। 2002 চনত এখন বিহু মঞ্চত গীত পৰিৱেশন কৰি অহা পথত জংকীৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ক্লাছ 1 বা ক্লাছ 2ৰ পৰাই জুবিনে তবলা বজাবলৈ শিকিছিল। তেওঁ 3টা বেলেগ বেলেগ ভাষাত শিক্ষা গ্ৰহণ কৰিছিল, ইংৰাজী, বেংগলী আৰু অসমীয়া। JB কলেজ যোৰহাটৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি তেওঁ বি বৰুৱা কলেজ গুৱাহাটীত এডমিশ্যন লৈছিল। জুবিনে প্ৰথমতে সংগীত পৰিচালক হোৱাৰ সপোন দেখিছিল আৰু পিছত তেওঁ গায়ক হোৱাটো নিৰ্ণয় কৰিছিল। তেওঁ আধৰুৱা শিক্ষা গ্ৰহণ কৰিয়ে কলেজ বাদ দিছিল আৰু সম্পূৰ্ণৰূপে সংগীত চৰ্চাত লাগি গৈছিল। 1992 চনত তেওঁৰ প্ৰথমটো গানৰ এলবাম অনামিকা মুক্তি পাইছিল। এই এলবামটো অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াৰ লগে লগে তেওঁৰ সফলতাৰ দিশত যাত্ৰা আৰম্ভ হৈছিল। নব্বৈৰ দশক এজন কলেজীয়া ছাত্ৰৰ এখন শ্ৰব্য কেছেটে ৰাজ্যজুৰি খলকনি তোলে। নতুন প্ৰতিভা, সংগীতৰ নতুন সম্পৰীক্ষা। ক্ৰমাৎ স্থবিৰ হৈ পৰা অসমীয়া সংগীতক ছাত্ৰজনে দিলে এক দুৰন্ত গতি। অগতানুগতিক গায়কী, ব্যতিক্ৰমী বেশভূষাৰে তেওঁৱে আজি হাৰ্টথ্ৰব জুবিন গাৰ্গ। গানৰে পথাৰতে শস্য সিঁচিনা ভাগৰো কোনো কালে মই সুৰৰে সাগৰতে ডিঙা মেলি যামে গৈ অসীমলে বৈ। যাৰ কণ্ঠ কেৱল জনপ্ৰিয়তাৰ পৰিধি ভঙা জোৱাল। এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো, এন্ধাৰ হ'ব নোৱাৰো। অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ অলেখ সংগীতত কণ্ঠদান কৰা জুবিন বলিউডৰ প্ৰতিষ্ঠিত সংগীত শিল্পী। यार पे कुर्बान है सभी, याली मदद वाली, यानी ये मेरी जाए जिंदगी। গ্যাংষ্টাৰ কৃষকে ধৰি অসংখ্য হিন্দী চলচ্চিত্ৰত শুনা যায় অসম গৌৰৱ জুবিনৰ মায়াবী কণ্ঠ। लाल 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 दिखेगा मुझको, जग लाल 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 दिखेगा मुझको। सुन ली तेरे दिल की पुकार, জনপ্ৰিয়তা জুবিনৰ অভ্যাস, जाने मन जाने বিতৰ্ক সহোদৰ। তাৰ পাছতো অনুৰাগীৰ আকাশলংঘী স্বপ্নৰ কেন্দ্ৰ জুবিন। গায়ক জুবিন, অভিনেতা জুবিন, সংগীত চলচ্চিত্ৰ পৰিচালক জুবিন, খেলুৱৈ জুবিন। আৰ্তজনৰ সন্মুখত জীৱন। মুঠতে ভূপেন্দাৰ পাছৰ প্ৰজন্ম যুগৰ জুবিন। এয়া
দি এৰা অফ জুবিন। See you, Colonel. বন্ধুসকল, বৰ্তমানলৈ জুবিন গাৰ্গে মুঠ 40টা ভাষাত 15,000ৰো অধিক গানত কণ্ঠদান কৰিছে আৰু তেওঁ বহুত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ জুবিন দাই যাতে এনেকৈ সফলতাৰে আৰু আগলৈ আগবাঢ়ি যাব পাৰে আৰু অসমৰ লগতে সমগ্ৰ ভাৰতকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গৈ থাকে।